নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অসমীয়া বেকাৰ যুৱক চেনেলটোৰ পৰা আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি মই এই ভিডিঅ'টোত আপোনালোকৰ ওচৰত আলোচনা কৰিম আপোনালোকে কেনেকৈ কোভিড-19 ভেকচিন বা কৰোনা ভাইৰাছৰ ভেকচিন লাভ কৰিব সেই বিষয়ে মই আলোচনা কৰিম। আপোনালোকে মোৰ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাই যাব। বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় গম পায় বৰ্তমান চৰকাৰৰ তৰফৰ পৰা বিনামূলীয়াকৈ ভেকচিন দি আছে আৰু ইয়াৰ আগতে বহুতেই এই ভেকচিনৰ বাবে ৰেজিষ্টাৰ কৰিছিল। যিসকল ৰেজিষ্টাৰ কৰিছিল সেইসকলে সেই ৰেজিষ্টাৰ কৰিলেই ভেকচিন লাভ কৰিব নোৱাৰে। ভেকচিন লাভ কৰিবলৈ হ'লে আপোনালোকে সেই ভেকচিন আপোনালোকৰ নিজৰ নামত বুকিং কৰিব লাগিব। আপোনালোকে কেনেকৈ সেই ভেকচিন বুকিং কৰিব সেই বিষয়ে মই এই ভিডিঅ'টোত সম্পূৰ্ণকৈ আলোচনা কৰিম। আপোনালোকে মোৰ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাই যাব। বন্ধু বান্ধৱীসকল, আৰু যদি মোৰ এই ভিডিঅ'টো চাই ভাল লাগে আপুনি এটা লাইক কৰি দিব, আৰু যদি এতিয়াও মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বন্ধু বান্ধৱীসকল, তেন্তে আহক ভিডিঅ'টো আৰু লম্বা নকৰি মূল কথাত আলোচনা কৰোঁ। আহক মোৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকৰ হাতত থকা মোবাইলত যিটো গুগল আছে, গুগল ব্ৰাউজাৰটো অ'পন কৰি ল'ব। COWIN কইন এনেকুৱা চাৰ্চ কৰাৰ লগে লগে বন্ধু বান্ধৱীসকল ভালদৰে চাই যাব। আপোনালোকে কি কৰিব, ইয়াত এটা ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা ডেছবৰ্ড অ'পন হ'ব। আপোনালোকে কি কৰিব, এই ৰেজিষ্টাৰ বুলি এটা অপশ্যন আছে, এই ৰেজিষ্টাৰত ক্লিক কৰিব। ৰেজিষ্টাৰত ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা ডেছবৰ্ড অ'পন হ'ব। এণ্টাৰ ইয়ৰ মোবাইল নাম্বাৰ। আপোনালোকে কি কৰিব, ইয়াত আপোনালোকৰ ৰেজিষ্টাৰ হোৱা যিটো মোবাইল নাম্বাৰ আছে সেই মোবাইল নাম্বাৰটো ইয়াত এণ্টাৰ কৰিব। মোৰটো মই দি আছোঁ। মোবাইল নাম্বাৰটো এণ্টাৰ কৰাৰ লগে লগে এনেকুৱা গেট OTP ক্লিক কৰিব। গেট OTP ক্লিক কৰাৰ লগে লগে এটা OTP আহিব। OTP আহিলে কি কৰিব আপোনালোকে 5999923 ইয়াত ক্লিক কৰিব। 5999923 ভেৰিফাই প্ৰচেছত এটা ক্লিক কৰিব। এটা ক্লিক কৰিব। বন্ধু বান্ধৱীসকল, মই যিদৰে কৰি আছোঁ আপোনালোকে সেইদৰে কৰিব। বন্ধু বান্ধৱীসকল, মই এইটো ছেকেণ্ড টাইম কৰি আছোঁ। ফাৰ্ষ্ট টাইম মই ভেকচিন লৈছোঁ। আপোনালোকে কি কৰিব, ৰেজিষ্টাৰ মোবাইল নাম্বাৰ দিয়াৰ লগে লগে তাতে এটা অপশ্যন আহিব, ইয়ৰ পান নাম্বাৰ বা যিটো পান কাৰ্ডত নাম্বাৰ আছে বা আধাৰ কাৰ্ডত যিটো নাম্বাৰ আছে বা ভোটাৰ আইডিত যিটো নাম্বাৰ আছে সেই নাম্বাৰটো তাতে দিব। দিয়াৰ লগে লগে এনেকুৱা এটা অপশ্যন আহিব। আপোনালোকে কি কৰিব, শ্বেডিউল বুলি এটা অপশ্যন আছে, ইয়াত ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াত আপোনালোকৰ এৰিয়াৰ যিটো পিন নাম্বাৰ সেই পিন নাম্বাৰটো ইয়াত এণ্টাৰ কৰিব। বন্ধু বান্ধৱীসকল, এণ্টাৰ কৰাৰ লগে লগে আপোনালোকে ইয়াত চাৰ্চ অপশ্যনত ক্লিক কৰিব। চাৰ্চ অপশ্যনত ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা ডেছবৰ্ড অ'পন হ'ব। চাওক, ইয়াত লিখা আছে 18+ 45+ পেইড ফ্ৰী। আপোনালোকে বয়স কিমান,
18 বছৰ ওপৰত 19, 20, 21 তেনেকুৱা হ'লে 18+ ক্লিক কৰিব আৰু যদি 45 ওপৰত হয় 45 ক্লিক কৰিব আপুনি যদি মানে পইচা দি কিনি ল'ব বিচাৰে পেইডত ক্লিক কৰিব আৰু যদি আপুনি বিনামূলীয়াকৈ ল'ব বিচাৰে তেন্তে ফ্ৰীত ক্লিক কৰিব সো আমি ফ্ৰীতেই লাগে আমি পইচা আমাৰ ইমান নাই সো ফ্ৰীয়ে লওঁ তো বন্ধুসকল ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ওচৰত যিবোৰ চেণ্টাৰ আছে সেই চেণ্টাৰ লিষ্টটো আহি যাব সো মোৰ এটা অপশ্যন আহিছে কি এনেকুৱা অপশ্যন আপোনালোকৰ নাহে কিয় মই এইটো সেকেন্ড টাইম কৰি আছোঁ মই আকৌ কৈছোঁ মই এইটো সেকেন্ড টাইম কৰিছোঁ মই যোৱা 3 দিন হ'ল মই ভ্যাকচিন লৈ আহিছোঁ যাৰ বাবে মোৰ ভ্যাকচিন চেণ্টাৰটো এভেইলেবল নহয় কাৰণ মোৰ 82 দিন পিছত মোৰ এইটো হল এভেইলেবল হ'ব তেতিয়াহে ইয়াত মোৰ চেণ্টাৰটো আকৌ দেখুৱাব সো আপোনালোকে কি কৰিব ইয়াতে আপোনালোকৰ ওচৰত যিবোৰ চেণ্টাৰ আছে চেণ্টাৰ আহিব চেণ্টাৰ আহাতে এনেকুৱা 18+ থাকিব আৰু চেণ্টাৰ নাম থাকিব তাতে আপোনালোকে কেইটা বজাত যাব হেতু ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোকৰ চেণ্টাৰ বুকিং হৈ যাব আৰু আপুনি কোন যিটো চেণ্টাৰত বুকিং কৰিব সেই চেণ্টাৰত যাই আপুনি ভ্যাকচিন দিব পাৰিব আৰু এই চেণ্টাৰটো আপুনি নিজৰ ইচ্ছা অনুযায়ী পছন্দ কৰিব পাৰিব আপুনি কোনটা চেণ্টাৰত যাই ভ্যাকচিন ল'ব সো নিশ্চয় আপোনালোকে ভালকৈ বুজি পাইছে যদি বুজি পোৱা নাই আপোনালোকে মোৰ এই ভিডিঅ'ৰ কমেণ্টত গৈ কমেণ্ট কৰিব মই আপোনালোকক নিশ্চয় ভালকৈ বুজাই দিয়াৰ চেষ্টা কৰিম সো থ্যাংক ইউ ফ্ৰেণ্ডছ মোৰ ভিডিঅ'টোত এটা সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ